আমি আহোমেনা চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ শক্তি বিভাগৰ এই উপসংমণ্ডলত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আজি আমি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিকৃতি দাসৰ জৰিয়তে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে সমগ্ৰ অসমজুৰি যি বিদ্যুতৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা কিন্তু ব্যক্তিগত আমাৰ এই চৰাইদেউ জিলাও নহয়। এই চৰাইদেউ জিলাতো খুব অনিয়মিত হাৰত বিদ্যুৎ যোগান ধৰি আহিছে আমাৰ এই বিদ্যুৎ বিভাগে। বহু সময়ত আমি দেখিবলৈ পাইছোঁ যে এজাক বৰষুণ এজাক বতাহত তেওঁলোকে কিন্তু ঘপক কৰে কিন্তু বিজুলী যোগান কাটি দিছে তেওঁলোকে। আমি সেয়ে অতিষ্ঠ হৈ পৰিছোঁ। আমি যদি গাঁৱে ভূঞে গোটেই চৰাইদেউ জিলাখনৰ বিষয়ে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে ক'ব লাগিব যে 24 ঘণ্টাৰ ভিতৰত কিন্তু 4 ঘণ্টাহে কিন্তু অসমৰ ৰাইজে আমাৰ চৰাইদেউ জিলাৰ ৰাইজে কিন্তু পায় নে নাপায় তাতো কিন্তু সন্দেহ আছে বিদ্যুৎ। আমি আচৰিত হৈ পৰিছোঁ এই চৰকাৰী বিয়াগুম বিভাগটো। এই বিয়াগুম বিভাগটোৰ ওপৰত অত্যদিনে কেলেংকাৰী বিয়াগুম বিভাগটো কিন্তু বহু দুৰ্নীতি চলি আছে। সেয়েহে আমি এই গোটেই সমস্ত দুৰ্নীতি প্ৰতিবাদত আৰু এই বিদ্যুতৰ যি অনিয়মিত সাৰ যোগান ধৰি আছে তাৰ প্ৰতিবাদত কিন্তু আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আৰু আমি এই প্ৰতিবাদী স্থলীৰ পৰা আমি কিন্তু এই অসম চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যদি অকল চৰাইদেউতে নহয় সমগ্ৰ অসমতে যদি বিদ্যুতৰ যি নাটনি হৈছে এই নাটনিৰ যদি অভাৱ তেওঁলোকে দূৰ কৰিব নোৱাৰে কিন্তু অনাগত দিনত আহোমেনে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গঢ়ি তুলিব বাধ্য হ'ব। আহোমেনে জিন্দাবাদ, আহোমেনে লং লিভ, বিজয়কে হুঁচিয়াৰ, বিজয়কে হুঁচিয়াৰ,